Hi guys, welcome to my channel Panjal Porok Assam. সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আহক ভিডিঅ'টো আৰম্ভ কৰো। মৰ্নিং এতিয়া ওলালো মানে কি হ'ল আজি মানে মাছৰ খেতি চাবলৈ যাম বুলি ভাবিছো। লগত আৰু দুজন গৈছে বাৰু। মানে কি হয় ঘৰৰ ওচৰৰে গাঁও এখনত মানে কি হয় এইটো বায়োফ্লক বুলি কয় মানে মীন পালন মানে ঘৰতে খেতি আৰু মানে আপুনি এটা ফিচাৰীত যিমান ইনকম কৰে ন সেইটো তাতকৈ 10 গুণ বেছি মানে ইনকম কৰিব পাৰিব। মানে কেনেকৈনো কৰিছে ভিডিঅ'টো চাই থাককচোন আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছো। যিমান পাৰো মই দেখাম। কিমান ধুনীয়া পথাৰৰ মাজৰ ৰাস্তাই গৈ আছে চাওকচোন। বেতনী বাম বুলি কয় বেতনী বাম বুলিয়ে কয় মানে তাতেই মীন পালনটো কৰে। মই আপোনালোকক দেখাই আছোঁ বাৰু। ইয়াতেই মানে মীন পালনটো কৰে। এইটোকে কয় বায়োফ্লক বুলি। মই আজি দুখিত মানে কি হ'ল ইয়াত মাছটো উঠাই পিনে মানে বিকা হ'ল, তাৰপিছত আকৌ নতুনকৈ ভৰাব, পানী চানীবিলাক চব উলিয়াই দিলে। মই আকৌ আহিলে আপোনালোকৰ আগত মই ভিডিঅ' বনাই দেখাম বাৰু ভালকৈ কেনেকৈ কি পদ্ধতিৰে কৰিছে। মই আজি এনেই টেকনিকবিলাকহে দেখাইছোঁ মানে কেনেকৈ বনাইছে কি বনাইছে আপোনালোকে চাওকচোন। ভিডিঅ'টো চাই থাকক কি চিষ্টেমত বনাইছে। মই এনেই ঘৰটোকে দেখাইছোঁ আৰু বেয়া নাপাব, মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ। মানে কি হ'ল এতিয়া উপায় নাই আৰু। এইটো কাষতে আছে গাহৰি গঁৰাল, ডাঙৰ গাহৰি গঁৰাল। লোকৰ গাহৰি গঁৰালত সোমাবলৈও বেয়া, দূৰৰ পৰাই দেখাইছোঁ। এয়া চাওক কিমান ডাঙৰ, মানে বহুত গাহৰি আছে ইয়াত। খালি সোমাবলৈ দিলে হ'লে, খালি পাৰ্মিশ্যন লোৱা নাই আৰু। মই মেইন কামত আহিছিলোঁ মানে বায়োফ্লক মাছৰ মানে খেতিটোৰ কাৰণেহে আহিছিলোঁ। কি পদ্ধতিত পুহিছে আপোনালোককো বোলো দেখাওঁ, কিন্তু আজি দুখিত দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। যিমান পাৰোঁ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিলোঁ, চাওক আৰু অলপকৈ। মই পাছত আহি পিনে বনামহি এদিন ভালকৈ ভিডিঅ'টো। চাই থাকক। এইবিলাক মেচিনৰ পৰাই মানে কি চিষ্টেমত দিয়ে এতিয়া নিজে নেদেখিলোঁ নহয়, দেখা হ'লে আপোনালোকক দেখালোঁ হ'লে, নিজেও চালোঁ হ'লে। এইবিলাকতে মানে কি চিষ্টেমত পানীটো মানে হিলাই থাকে, ভিতৰত কিবাকিবি ধেৰ আছে, ৰছী ফিটিং কৰি দিয়া আছে পাইপৰ। কি চিষ্টেমত মানে বনাইছে মই আপোনালোকক দেখালোঁ হ'লে। এতিয়া কি হ'ল মাছটো অলপ দিনৰ আগত উলিয়াই পিনে বিকিলোঁ বুলি কৈছে, সেইকাৰণে মানে দেখাব নোৱাৰিলোঁ। ওচৰতে চ'লাৰ আছে, চ'লাৰৰ পৰাই কাৰেণ্টটো সৃষ্টি হয় নেকি, সেইটোহে নেদেখিলোঁ নহয়। দেখা হ'লে গম পালোঁ হ'লে, মই পিছত আহিলে দেখাম বাৰু। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব ভালকৈ, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগে, মোৰো মানে অকণমান সাহস এটা হয় ভিডিঅ' বনাই থাকিবলৈ। আপোনালোকে মৰম দিলেহে ময়ো মৰম দিবলৈ চেষ্টা কৰিম। ভিডিঅ'বিলাক সদায় চাব। এইফালে আমাৰ ঘৰৰ ওচৰৰে দাই ঘৰৰ গাহৰি পোৱালিকেইটা, এইকেইটাকো দেখাই দিওঁ বোলো ভিডিঅ'টোতে। কেনেকুৱা হৈছে জনাবচোন। গাহৰিকেইটা ডাঙৰ হৈছে আকৌ, খুব বেছি 2 মাহ 3 মাহমান হৈছে, ধুনীয়া ডাঙৰ হৈছে। যিমান পাৰোঁ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছিলোঁ। মই দুখিত আৰু এদিন দেখাম, আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব মোৰ।